ভগৱন্ত শ্ৰীচৈতন্য চৰণ মহাপুৰুষ অৱদান ভাওনা আৰম্ভণি এয়া পূৰ্বৰংগ
Big
প্রলয় আপুত্র রাখি তথাপিতো কিয়তো আজি আপোনাৰ মুখ চিন্তাৰ কাৰণ শুনা দুষ্ট অন্ত পালন কৰি ধৰাৰ অত্যাচাৰী সকলৰ পতন ঘটাই বহু উপহাৰ মই মোৰ দায়িত্ব দেৱতী নাৰদক সহায় কৰিব লাগিব নতুন পাতৰি কি বেৰি বুজাই কওকচোন নিশ্চয় দেৱী শিক্ষাই কৰিব লাগিব সংসাৰবিলাক উভৰ আজি আমার পরম সৌভাগ্য হে প্রভু বৈষ্ণৱ কৰাকী হে পৰম করুণাময় জগৎসৰণী দুয়ে উভয় চৰণত এই নিত্যনাগৰ শত সহস্ৰ পৰিবাৰ কৰিব উঠা দেৱতী তোমাৰ সুমধুৰ হৰিনাম শুনিবলৈ পাই আমি নিজকে নারায়ণ নারায়ণ সন্তা
বৈকুণ্ঠ ভবনে দেখিল নয়নে লক্ষ্মীনারায়ণ হরি প্রভু প্রভু এ পুরানো পূর্বাজে নজনা করি হরিরা কৃষ্ণরা রামরা রামরা বৈকুণ্ঠ রে ভগবানে দেখিল রমণে প্রভু আগুন সংসারে সোনানো পূর্বাজে আমিও যাও আমাদের বিশ্রাম মরাতে
বৈকুণ্ঠত বাৰিষত আমি জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন লভিব হেতু নাক নৰ দক্ষ লক্ষ্য কৰিব পাৰিছিলা কোৱা দাদা আমাৰ সমান ভাগ্যৱান আছে জানো কোনোৱে বিশ্ব ব্ৰহ্মাণ্ড সঁচা ভাই বিজয় দাদা আমার সমান ভাগ্যবান নাই বিশ্ব ব্রহ্মাণ্ড তথাপিও দাদা 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 ভাই মৌ নহয় ৰলা কিয় কিবা হেতু দেখুৱা যে তোমাৰ চিন্তাম্বিত বদন ভাই বিজয় দাদা পড়া নাই বুঝিব একো কেবল কিয় কিয় আজি মন মোৰ হৈছে চঞ্চল দাদা কোনোবাই কয় সসুদিয়াৰ পৰা জীৱ লাগিব যেন যন্ত্ৰণা অশেষ দাদা অনুমতি নাপালে এই বনৰ পথ ইমান সহজে উঠা ভক্তক পুষ্ট মই তোমালোকৰ বক্তৃতিখনত তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে বিস্তৰ দুৰ্বৃত্তৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিলা উচিত দুয়ো ধৰি তাৰ বাবে নপৰোক্ষে ভক্ত বুলি যদি হৰি গুণগণ কিজনৰ ক্ষমা নাই জানিবা নিশ্চয় অভিমানী সেৱকৰ জল প্ৰচন্ন হেতু অভিশাপ
দিয়ানো নিজে কৰ্ম কৰি নিজ কৰ্ম ফলে আহিব পুনৰ জোঙা ভক্তক নকৰিবা জোঙা ভক্তক মনোবাঞ্ছা পূৰ্ণ তোমালোকৰ
আপনার আগমনে পবিত্র হলো যে আমরা বার কক শুনতে বলে আছে জানো কিবা নতুন নারায়ণ নারায়ণ দেব বর্তমান নাই কোনো নতুন সংবাদ দেব কিন্তু ভবিষ্যৎ বাণী দেব তুমি একটু দূর পৰম দেবার কি আজি দৈত্য ভয়ংকৰ লখিমপুৰ আৰু তাৰে বহুতৰ ভাতৃ এক ছবিয়ে ভৱিষ্যত অনুকৰণ কৰিছে সুন্দৰ দেবার কি কলা বিফল সোনকালে গৰ্জন কৰিছে দুৰ্নিষ্ট তৈরি ও দানৱৰ প্ৰতাপত থৰহৰি কম্পমান বসুমতী ইত্যাদি আউলি দেবার কি দানৱৰ নিষ্ফল গৰ্জন হ'ব জানো দেৱতাৰ কিবা অপকাৰ হয় দেৱতাৰ অপকাৰ হয় দেৱ নাৰায়ণ নাৰায়ণ কোনি আইনি উঠে তপ মানে দেবার কি মানে কোৱাচোন তুমি এই সহস্ৰ লোচন বিশ্ব কৰি হয় যদি দুই দৈত্য বীৰ বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ অপৰাধী ভিন্ন ৰূপ দেবার কি সোণাহেৰা দেৱপুৰত আৰু যত মানে অমৰ মণ্ডল স্বৰ্গ মধ্য আকাশ পাতাল সকলোকে লক্ষ্য কৰি আহিব লাগিছে হীৰাই থকি দেবার কি এইবাৰ বিধিমতে কৰা প্ৰতিকা নতুন ধ্বংস হ'ব দেৱভূজ বসুন্ধৰা এই দিব লগতে না এ পুৰা 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 দাদা মুহুৰবা পলয় অহংকাৰে আহে হীৰ নাই খাবি হীৰা পুৰা 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 ঘৰত পলয় অহংকাৰে আহে হীৰ নাই খাবি উপায় উপায় নারায়ণৰ পাকে লাগা পাবা কমি পুৰা 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 ধৰা মুহুৰা নারায়ণৰ পাকে লাগা পাবা কমি ও নারায়ণ দেবার কি শুনি জানো হয় মুখৰ বাণী প্ৰয়োজন বৰা আমি যাওঁ নিষ্কতে
Lord, আৰু ভাতৃ হিৰণাক্ষ দাদা স্বৰ্গৰে দেৱতা আৰু পৃথিৱীৰ স্বৰ্গীয় পংক্তি মদ গৰ্বে হৈ এতিয়াও নলপি কৰে উপহাস অহংকারী স্বার্থপরে দেবতা সমাজে অনৈচরি পর্বতগুলি নিষ্গুলি চিরকালে চিরকালে বিদায় আমাকে নকরু যদি ভেতর উশিতি প্রতিকার রবজানু পুনর গৌরবে আৰু রবজানু শির পুষ্য দৈত্য মাতা দিদির সন্মান আস্তে নহবা দাদা অশিরতে জনমীর নয় তুমি সেই সভ্য ব্যক্তি দেবপুরাণ তুমি জানো পুরাণে মহাকষ্ট তুমি বলে তুমি মোর স্বামী দেবতা মোর স্বামী কষ্ট বলে মোর কষ্ট বলে দেবতা কুমারছে নাকি কইল তুমি কায়া ধরে মঙ্গল কামনা আচ্ছা এই মুহূর্তে তুমি এই স্থানে করা পরীক্ষাকে প্রহরী প্রহরী দুয়ারি মাতা মাতা উচ্চস্বরে মাতা দুয়ারি প্রহরী আজি কোনো নাই জীবিত ধারা সকলোকে মৃত্যু দান দিলে দেবতাই হাজৰ স্বীকাৰ পাইছে সহজে প্ৰতি হিংসাৰ প্ৰতিশোধ পূৰব ইন্দ্ৰ এনেদৰে তুমি পৰস্ত কৰিছা হৰণ দেৱকী নাৰায়ণ নাৰায়ণ দেৱকী তাকে চাই লোৱা কোন এই দৈত্য ৰমণী দেৱতাৰ চিৰশত্ৰু বহুত তপস্যা কৰি জহি কমি মিলি গল ধৰাৰ বক্ষ আৰু তাৰেই পত্নীয়ে কৰা ধূৰামি গৰ্ভৱতী অজনী সম্ভৱা সেইবাবে গৰ্ভপাত কৰি এই দানৱৰ পত্নীক চিৰশান্তি নবিবৈন্দ্ৰ তোমাৰ কি চমৎকাৰৰ দৃশ্য জানিব পাৰো না মই কোনে দিলে তোমাক এই সমাচাৰ দেৱকী জানতে কি এতিয়াও হিৰণ্যকশিপু প্ৰত্যক্ষ পাবা তুমি তাৰ পৰা মই সন্মুখে এতিয়া গাড়ী আৰু তেওঁ এই নিষ্পাপ পুৰুষ কৰিছে এৰি দিয়া
কৰি শৰীৰৰ মাংস পেশী মেলি গ'ল মাটিৰ লগত তথাপিও নাইলা অলপ বিক্ষেপ ধন্য ধন্য সৃষ্টিকৰ্তা ব্ৰহ্মাই দিলে জগাতৈ পৰিচুচিতা কোনে আহি মরে ঈশ্বরের ব্যাপার চকু মেলা বলছে তুমি যা দিলে করিয়াছা জানো সৃষ্টিকর্তা ব্রহ্মা নিজেই স্থাপিত তুমি এই দেখতে মরে আরাধ্য দেবতা হে প্রভু অমরত্ব বর্ণকে পরাপ্রদান অমরত্বর বাহিরে দিবকে পূজা দিন দিবি প্রতিশ্রুতি জানতে প্রভু এই বর্ণকে প্রদাপদান স্বর্গ মৈত্য অকক পতালে 33 কোটি দেবতা হইলেও নহয় জানে মরিমরণে দিন কিংবা রাতি গভীর নিদ্রাত থাকিলেও নহয় জানে হিরণ্যর মরণে যত আছে অস্ত হস্ত একোৱেই কৰিব নোৱাৰে যে মুকে খালি হে প্ৰভু এই বৰ মুকে পৰপ্ৰদান দুর্লভ হয় পরিচা কামনা তথাপি দিবর কপটে জুয়া বচ্চ মূল উদাহরণ বেশিখান নদখিরে মৃত্যুঞ্জয় মই হিরণ্য কহিপুরে
পাইখার যত্নটা প্রথম ধানে পানি পড়ব আলহা মনে হয় নকওঁ এই মোহর কোনে সৃষ্টি কৰিছে প্ৰথম ভাইব কলা তুমি নিশ্চয় অপৰা আমাৰ ৰাজ্যত ইমান দুৰ্গত আছে সকলো বস্তুৰে আমাৰ বনাবলৈ চৰ্বতে সেইটা কথা নহয় দাদা দহ বন পশু পশু চৰ্বি কৰা আৰু গৰাকী আছে তেওঁ ঈশ্বৰ নিজৰ জীৱনতে জ্ঞান কৰিব লাগে ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি কি খাব লাগিব কোৱাচোন পঢ়া জগত প্ৰকাশ চিন্তা কৰিব যে অনন্ত কৰিব লাগিব কাৰণ ধৰ্মৰ বাহিৰে কোনো বস্তু যায় ঈশ্বৰক পাব নোৱাৰে পবিত্ৰ বৰ্ণন লৈ সকলো শিক্ষা লয় ঈশ্বৰ আৰু কৰ্ম কৰিব কইনা যাবলৈ গ'লে যাব নালাগে শুদ্ধ মানে জ্ঞান ভালে তেওঁলোক অনন্ত মৰিৰ পিছত আপোনাৰ কিমান
ইমান সুন্দৰ গীত এই গীতটো বৰ শুনিছোঁ হে হৰি ৰাম হৰি অনন্ত হৰি প্ৰণাম মোৰ নাম মোৰ কলা আপোনাৰ মুখৰ বিলাক ইমান ভাল লাগে মুখৰ এনেকে শিকাবনে গীত গাই ঘূৰি ফুৰিব আমাৰ নিচিনা কৰিলে ভকীসকলে আৰু তুমি হৈছে হিৰণ্য কবিপুৰৰ পুত্ৰ তোমাক আকৌ হৰি নামৰ আৱশ্যক পায় জন্ম ল'ৰা যাব আপোনাক কোনে ক'লে নাৰায়ণ ৰজাৰ ল'ৰা হ'লে হৰি নাম ল'ব পাৰি সঁচা কিন্তু আছে তুমি হৈছা ত্ৰিভুৱন বিজয়ী হিৰণ্য কবিপুৰৰ পুত্ৰ তোমাক কেতিয়া খং কৰিব হয় তোমাক হৰি নাম ল'ব মোৰ পিতৃ মই সৰুতে ভাবিছিলোঁ কোনোবা নাই কৰিছে বাছা তেওঁকো একেজন ঈশ্বৰে কৰিছে চন্দ্ৰ কিন্তু বাছা তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানিব নোৱাৰে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এইটো ক'ম পিতৃৰ কথা নিশ্চয় শুনিব কাৰণ পিতৃয়ে মই মৰম কৰে নাই বাছা পংকা তুমি চেষ্টা কৰিলে পাৰিবা বাৰু ব'লা খুব সৰু পৰা পাৰতে 2-4টা গীত শুনোৱাকে শিকাই দিওঁ ব'লা বাছা ঈশ্বৰ মোৰ লগে লগে তুমি হৰিতিল গালা আপোনাৰ আই চিনি পায়নে এই কথা তুমি কিয় কৈছিলা কাৰণ মই যেতিয়া মাতৃৰ জগত আছিলোঁ তেতিয়া আপোনাৰ এক কলা বিভাগ আৰু বিনোদন শুনিছিল নাৰায়ণ নাৰায়ণ আমি হৈছো দেখে বিদেশে ঘূৰি ফুৰা হৈ নাকি কৰবাত কেতিয়াবা তুমি নিশ্চয় শুনিছা চাগে বাছা বন্ধা এতিয়া আমি দেৰি নকৰি গীত শিকো এ হৰি নামে হৰি নামে বাছা বাছা হৈছে বাছা এ হৰি নামে হৰি
কথা এটা আছিলে অ' কোৱাচোন এই বাজে খবৰ ভাল আমি যাও তোমাক এইবোৰ কথা কোনে কোনে ক'লা পুত্ৰ মইতো কেতিয়াও শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই মুখ বন্ধ কৰি হৰি মৰি চিৰ শত্ৰু জানে সকলোৱে আৰু বাৰে বাৰে সেই হৰি নাম নকৰিবি উচ্চাৰণ পুতলাৰ দৰে লৈ যোৱা সন্তানক মোৰ সন্মুখৰ পৰা লৈ যোৱা খণ্ড কিবা সেইটো নকালে আমাক মই খোজ কৰিছো সেইবাবে আপোনালোককে নিমন্ত্ৰণ জনাইছো কওকচোন দৈত্যপতি কিনো বিপাঙত কৰিলে আপুনি মোৰ পুত্ৰ প্ৰহ্লাদে বাৰে বাৰে সেই নাৰায়ণৰ নাম কৰে উচ্চাৰণ ই নাজানে হৰি মৰি চিৰ শত্ৰু সেইবাবে আপোনালোকে তাকে ভাওনাই কষ্ট প্ৰচাৰ কৰক নিশ্চয় দৈত্যপতি আমি সাধ্য মানে কৰিম চেষ্টা আমি এতিয়া বিদায়হে মাতিছো তুমি সকলো কৰি দিলা সংগ তুমি এটা কথা জানানে দৈত্য ৰাজৰ কথা যদি আমি পালিব নোৱাৰো তোমাকে মোকে কৰিব এটা কথা আহিলে নেকি
আয়ুষ্মান ভৱ পাছত ইহঁতে খাব পিছে প্ৰহ্লাদ গুৰুৰ আদেশ মানি চলাটোৱে ঈশ্বৰ প্ৰধান লক্ষ্য নিশ্চয় মহামাৰী বন্ধুৰ আমাক পৰীক্ষাত আগবাঢ়িবলৈ উপহাৰ দিব আৰু আমি নামানিব যে কিন্তু প্ৰহ্লাদ এইখন হৈছে দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত তুমি হৰিনাম উচ্চাৰণ নকৰিবা গুৰুদেৱ মই স্বৰ্ণ গুৰু আদি গুণ তেওঁৰে সত্য তুমি কোৱাটো সত্য কিন্তু ইয়াত ওলোটা এইখন ৰাজ্যত ওলোটা ইয়াত পাছত গৰুটা এইখন দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত হৰিনাম উচ্চাৰণ নকৰিবা বাৰু বহা বাৰু কোৱাচোন তোমালোকে বামানৰ শাস্ত্ৰ জানানে নাজানো নাজানা আজি আমি তোমালোকক বামানৰ শাস্ত্ৰ অধ্যয়ন কৰাম আমি গাই যাম তোমালোকে আমাৰ লগত গাই যাবা দেই আৰম্ভ কৰা দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী যাহাৰ সমান বলৱন্তী নাহিয়ান জানি কি জগতে কৰে চৰণে প্ৰণাম বৰ সুন্দৰ ভাই বন্ধ কিহতো বৰ চোকা এতিয়া তোমালোকে জোতনি অক্ষ পাৰিছাম নাই পৰা ভাই ইহঁতক জোতনি অক্ষ শিকোৱা যাওক হয় বাৰু তোমালোকে আমি বাক্য এশাৰী কম সেই শাৰী এবাৰকৈ 3বাৰকৈ লিখিবা 4বাৰকৈ লিখিলে তুমি হাতটো বিষাব ওলালে আকৌ উস্তাদ না 3বাৰকৈ লিখিবা হ'ব লিখা এতিয়া লিখা আমাৰ ৰজাটোৰ নাম কি আছিল হিৰণ্যকশিপু লিখা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই বাক্য শাৰী 3বাৰকৈ লিখা দেই হিৰণ্যকশিপু আমাৰ ঈশ্বৰ হিৰণ্যকশিপু মুহা একদম মুহা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ চাও
তুমি কি লিখিলা আৰু ভাই লিখিছে ঠিকে লিখিছে চুবত আৰম্ভ কৰি একেবাৰে পশ্চিমতে পাৰিবা পাৰিবা তুমি এটা কি লিখিছা খালে 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 কি লিখে ই লিখিছে হিৰণ্য কশিপু আমাৰ এচৰ এচৰ নহয় ঈশ্বৰ বহা পাইছে পাইছে ধুনীয়া ধুনীয়া এটা কি লিখিলে হয়নে সত্যম শুভম সুন্দৰ ই আমাৰ কালন্তত শেষ দিব বাৰু তহঁতি জোকনি আখৰ কচোন এতিয়া কোনে কি কি কৰি ভাল পাওঁ তই কচোন কি কৰি ভাল পাওঁ তুমি কি কৰি ভাল পোৱা তুমি কি কৰি ভাল পোৱা হাতী পিঠিত উঠি ভাল পায় সুন্দৰ সুন্দৰ তুমি কি কৰি ভাল পোৱা তুমি কি কৰি ভাল পোৱা ছবি আঁকি ভাল পোৱা আমি এওঁলোকক সোধালে তুমি ছবি এটাকে আঁকা তুমি কি কৰি ভাল পোৱা মই যুদ্ধ কৰি ভাল পায় সুন্দৰ কৰি থাকিবা বাৰু তোমালোকে আমি শিকোৱাখিনি আওৰাই থাকা মোক পেটে আৰাম দিলে বাৰু আমি সৰুকে কিবা এটা খাই আহোঁ তোমালোকে আওৰাই থাকা দেই তাতকে মাৰিবি দে এই আকো মাৰি আৰু কোনে এই দীঘলকে মাৰি এইটো নহ'লে গটক লাগি অমৰক দুয়ো সুকৰ্তলৈ এই শিক্ষা তহঁতৰ আমাৰ চৈত্যপতি কাটিলেও কাটত মাৰিলেও মাৰত এই তলত তোমাৰে হৰিনাম উচ্চাৰণ কৰিবই গুৰু কথা অপচা হৈছেনো নেদৰে তোৰ নহ'ব হাতকে লৈ যা এই অভূত সন্তানকে লৌ হজি
বারে বারে তোকে কোলে আহি করিছে উদ্ধার তুমি ওলাদে বারে বারে খেয়েছি হরিনাম নকরি বিশ্বরণে দেখুয়াই ভাতৃ হন্তা দেবনারায়ণ জীবন অর্পণ ওলাদে মইতো কত দেখা নাই সেই ভাতৃ হন্তা দেবনারায়ণকে এই প্রতীক স্তম্ভর মজন জানিও কমলবারে কুয়াই অতি খেই দেবনারায়ণ 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 ইহতেই নাকি সেই ভাতৃ হন্তা দেবনারায়ণ দেব Bye.
তোর সত্য পরিচয়
ৰূপ দেখি মই ধৈৰ্য নাই আৰু নাই কোনো মোৰ অভিলাষ তোমাক কলো যে সদায় থাকে কৰিছো কামনা পুত্র হিরণ্য হরিলা উদ্ধার যে স্থানত থাকে বলে প্রিয় ভক্ত উদার সুন্দর সেই স্থানত থাকা কীট পতঙ্গ হয় বদ্ধ ভক্ত একান্ত ভক্তি তোমার এই রহস্য চিরদিন থাকিব ধারা তোমার আমার কথা ভবিষ্যতে মনে জীবনে হিউ পাব মুক্তি অনায়কে